তো হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এয়া ৰাতিপুৱাৰ ব্ৰেকফাষ্ট, আমি ডে 2 ৰাতিপুৱাই ব্ৰেকফাষ্ট দিলে আলু পৰঠা আৰু দৈ ধুনীয়াকৈ খাবলৈ দিছে। আৰু এতিয়া আমি ব্ৰেকফাষ্টটো কৰি লৈ আমি ওলাই যাম। বা আৰু মই বাৰ অলপ বিশেষ কাম আছে, এতিয়া আমি ওলাই যাম, চাই থাকিম। আমি ৰেডি হৈ গ'লোঁ, এতিয়া ওলাই যাম আৰু আপোনালোকক দেখুৱাই থাকিম কি কৰোঁ কি নকৰোঁ, চাই থাকিব ভিডিঅ'টো। আমি গৈ আছোঁ এতিয়া অটো, আৰু দিল্লীত আহি যদি অটোত উঠে কি মজা, অটোত বহুত বেছি ভাল লাগে দিল্লীত আহিলে, আৰু চবে অটোতে ঘূৰি থাকে। তো এতিয়া আমি বা আৰু মই গৈ আছোঁ, চাই থাকিব। আৰু দিনটো আমাৰ যি কৰিবলগীয়া কাম আছিল সেইখিনি কৰি আমি আমাৰ ফেভৰেট ৰেষ্টুৰেণ্টখনলৈ খাবলৈ গ'লোঁ গধূলি সময়ত। আমি আহিলোঁ, এতিয়া আহিছোঁ এখন ৰেষ্টুৰেণ্টত, আৰু এইখন ৰেষ্টুৰেণ্ট মোৰ বহুত বেছি ফেভৰেট হয়, আৰু এইখন বহুত ভাল হয়, চাউথ ইণ্ডিয়ান হাই কোৱালিটি ভেজিটেৰিয়ান ৰেষ্টুৰেণ্ট হয়, আৰু এইখনত খাই বহুত ভাল লাগে। আৰু আপোনালোকক মই ৰেষ্টুৰেণ্টখনৰ পৰিৱেশ দেখুৱাম। আৰু আহি পাই ইয়াতে পূজা কৰি আছিলে ইভিনিং টাইমত, আৰু সোমাই কিবা এটা ভাল লাগি যায়। আৰু ইয়াৰে চাউথ ইণ্ডিয়ান ৰেচিপিবোৰ খাই বহুত বেছি ভাল লাগে। আপোনালোকক মই দেখুৱাম কি খাওঁ আমি, আৰু চাই থাকিব ভিডিঅ'টো। আৰু এয়া চাওক, মন্দিৰত সোমাই এয়া মন্দিৰৰ পৰিৱেশ, ইমান ধুনীয়াকৈ পূজা কৰি আছে, আৰু আমি পূৰা ভাল সময়তে আহি পাইছোঁ। সোমাই কিবা এটা ভাল লাগি গৈছে, ইমান ধুনীয়া ধূপৰ গোন্ধ। আৰু চাউথ ইণ্ডিয়ান লোকসকলে এনেদৰে পূজা কৰে, চাওক কি ধুনীয়া লাগিছে। আৰু সোমাই যিটো ধূপৰ গোন্ধ পাইছোঁ কি ক'ম। আৰু আপোনালোকক মই ৰেষ্টুৰেণ্টৰ ভিতৰখনৰ পৰিৱেশ দেখুৱাম, ৰ'ব, কি ধুনীয়া, আপোনালোকে চাই থাকিব। আৰু ইয়াত এয়া চাওক, ইমান ধুনীয়াকৈ সজাইছে, নৱৰাত্ৰিৰ কাৰণে এনেদৰে সজাইছে, আৰু এনেদৰে সজোৱাই থাকে এইখন ৰেষ্টুৰেণ্ট সদায়, বহুত ধুনীয়াকৈ ৰাখে। আৰু আমি এনেদৰে পূজা হৈ যোৱাৰ পিছত তললৈ নামি গ'লোঁ, নামি গৈ বহিলোঁ। আৰু এটা বস্তু যাব, ইয়াতে এনেদৰে সকলে কাম কৰে, আৰু এইটো দেখি ভাল লাগে যে মহিলাসকলক সুবিধা দিয়ে। আৰু মই চাউথ ইণ্ডিয়ান খানাবোৰ খাই বহুত বেছি ভাল পাওঁ, আৰু সৰ্বনা ভৱনৰ খানাবোৰৰ কথা মই কি ক'ম, বহুত বেছি টেষ্টি হয়। আৰু ইয়াতে বহুত ডিফাৰেণ্ট কোৱালিটিৰ ডোচা, ইডলি, এণ্ড চাউথ ইণ্ডিয়ান এভৰি ৰেচিপি বহুত ডিফাৰেণ্ট পাব আপোনালোকে। আৰু ইয়াতে আহিলে আপোনালোকে নিশ্চয় ইয়াতে আহিব, আৰু আপোনালোকেও ভাল পাব খাই। আৰু এয়া আমাৰ খানা আহি গ'ল। বায়ে লৈছিলে মিনি টিফিন, য'ত ডোচা, ইডলি সকলোখিনি মিনিকৈ দিয়ে, আৰু খাই বিৰাট ভাল লাগে। হালোৱাও দিয়ে, আৰু মই লৈছিলোঁ ক'ক'নাট ৰাৱা ডোচা, আৰু বহুত বেছি টেষ্টি হয়, আৰু কিমান ডিফাৰেণ্ট চাটনি দিছে চাওকচোন। আৰু আপোনালোকে দিল্লী আহিলে ইয়াতে নিশ্চয় আহিব, আৰু আপোনালোকেও খাই ভাল পাব। তেনেহ'লে চাই থাকক ভিডিঅ'টো। छोटा मिनी देखो, छोटा मिनी আমি খাই ওলাই আহিলোঁ, আৰু এতিয়া আমি জনপথ মাৰ্কেটত যাম, ইয়াৰে ওচৰতে আছে, আপোনালোকক দেখুৱাম, চাই থাকিব। হোটেল আহি পাই আমি একচুৱেলি লগত নেমু লৈ আহিছিলোঁ, আৰু বায়ে নেমু চৰ্বত বনাইছে। আৰু এইকেইটাই কি কৈছে চাবচোন, এইকেইটাৰ কথা। আমি যিখন হোটেলত আছোঁ, ইহঁত টিকলা দুটা ইয়াতে কাম কৰে, আৰু ইহঁত আমাৰ একদম ফ্ৰেণ্ড টাইপৰে হৈ গ'ল, ফ্ৰেণ্ড নহয়, ভাইটি হয়। তো টিকলাকেইটাই বিৰাট এনজয় কৰি আছে, ই বনাই, খানা চানা বনাই, আৰু ই কৰে,
এনে চাফ কৰে আৰু বিৰাট ভাল হয় ইহঁতে। আৰু ইহঁতে অসমৰ নেমু আজিলৈকে দেখা নাই, তো আমি নেমু লৈ আহিছিলোঁ, ইহঁতে চৰ্বত বনাব দিলোঁ, ইহঁতে নেমুটো দেখি একদম হাঁহি আছে আৰু আচৰিত হৈ গৈছে, কি নেমু এয়া দেখাই নাই বোলে। আৰু বিৰাট ফূৰ্তি আৰু হোটেলখনত থাকি সঁচাকৈ বহুত ভাল লাগিছে, ইমান জমনি এইকেইটা। আৰু এই হাই বলো। और ये है गोविंद हाय बोलो। और ये बहुत ভাল ৰিলছ বনায়, হোটেলত থাকি ৰিলছ বনাই থাকে ই ধুনীয়াকৈ। আৰু নেমুটো দেখা নাই, তো মোৰ বায়ে নেমুটো চৰ্বতটো তাই নিজে বনাব এতিয়া আৰু ইহঁতক খাব এতিয়া, বিৰাট জমনি হৈ থাকে। তো হোটেলখনত থাকি এনেকুৱা অনুভৱ হোৱা নাই যে এখন হোটেল হয়, ঘৰ টাইপৰ লাগিছে, বহুত ভাল লাগিছে। তেনেহ'লে চাই থাকিব ভিডিঅ'টো। हाँ गोविंद बोलो, आसाम का नींबू कैसा लग रहा है पानी पी के? आसाम का नींबू भी अच्छा है और उसका पानी भी अच्छा है, हमारे यहाँ को पीना है तो जरूर पीजिएगा। और अच्छा लग रहा है? बहुत अच्छा है। ओके, ये बोलेगा कि ये नींबू पानी इसको कैसा लगा है, बोलो। एकदम औसम वाला टेस्ट है इसका। नींबू देख के तो मैं डर गया पहले, इतना बड़ा नींबू कहाँ होता है यार, इतना बड़ा नींबू इससे ही बड़ा था जो तुमने काटा है। ये तो छोटा नींबू देख रहे हो, ये देखो गाइस ये नींबू तो ऐसा तो लगता है कि आम है, और जब काटा देखा तो ऐसा लगा संतरा है, पर जब इसका टेस्ट हमने चेक किया तो पता चला ये पानी में नींबू बन जाता है। सच में गाइस देखो कितना बड़ा नींबू है। और ইহঁতে দেখাই নাই এনেকুৱা নেমু, আজি ফাৰ্ষ্ট টাইম দেখিছে আৰু ইহঁতে বিৰাট আচৰিত হৈ গৈছে। আৰু এনেকৈ আমি ফূৰ্তি কৰি আছোঁ হোটেলত, বিৰাট ভাল লাগিছে। আৰু তেনেহ'লে চাই থাকিব ভিডিঅ'টো। আজি ডে 3 হয় আৰু আমি এতিয়া আকৌ অলপ ওলাই গৈ আছোঁ, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব ভিডিঅ'টো। তো একচুৱেলি আমি গৈ আছোঁ এতিয়া জিভা আয়ুৰ্বেদিক হস্পিটেল, মাৰ কাৰণে অলপ মেডিচিন ল'বলৈ। মাও যিহেতু মাৰো বেমাৰ হৈ আছে, মা একচুৱেলি আয়ুৰ্বেদিক ঔষধ খায় আৰু আমি এইখনৰ পৰা মাৰ মেডিচিন নিওঁ। আৰু সেইকাৰণে আমি এতিয়া এইখন হস্পিটেলত আহিছোঁ মাৰ মেডিচিন নিবলৈ। আৰু ব'লক আপোনালোক ক্লিনিকখন মই ভিতৰলৈ দেখুৱাম অলপ, চাওকচোন কিমান ক্লিন হয়। সঁচাকৈ ইয়াৰে হস্পিটেলবোৰ বিৰাট ক্লিন হয়, ভাল লাগে, সোমাই ভাল লাগে। আৰু এয়া ভিতৰত সোমালোঁ বা আৰু মই, চাই থাকিব। আৰু আমি হস্পিটেলৰ পৰা ওলাই অলপ ভাবিলোঁ, হৈ গ'ল যিহেতু কামখিনি, অলপ ভাবিলোঁ সৰু সুৰা কিবা শ্বপিঙেই কৰি লওঁ ওচৰতে। আৰু এনেকৈ সোমালোঁ শ্বপিং কৰিব, এনেই আৰু কিবা কিবি কিনো বুলি ভাবিলোঁ দুইজনীয়ে অলপ। শ্বপিং কৰিব আহি মই মোৰ ছানগ্লাছযোৰ এৰি দিলোঁ, ক'ত হেৰালোঁ গম নাপাওঁ, বাট ইহঁতে কৈছে যে কাউণ্টাৰত চাগে আছে। কোনো এজনী ইয়াৰে लेडी बोले से किसी को मिल गया था और काउंटर में है, अभी मेरी दी पूछने जा रहा है कि है कि नहीं। वो वाला सनग्लास मुझे बहुत ही पसंद था, वो मेरी दी ने मेरे लिए दुबई से लाया था। अभी मैं যাই দিয়া সুধিম, আৰু যদি নাপাওঁ মোৰ বহুত বেছি দুখ লাগিব, কিবা হয় চাই লওঁ। গ্লাছযোৰ পাই গ'লোঁ, বিৰাট ফূৰ্তি লাগিছে সেইকাৰণে, নাপালে বহুত দুখ লাগি থাকিল হয়। তো ডে 2 আৰু ডে 3ৰ ভিডিঅ' আজি ইয়াতে সামৰিম বুলি ভাবিছোঁ। আৰু আজি একচুৱেলি মনটো ইমান এটা ভাল নহয়, কাৰণ বাৰ অলপ গাটো বেয়া। আমি একচুৱেলি বাক ডক্টৰকো দেখাব আহিছিলোঁ, দিল্লী অহাৰ মেইন ৰিজনটো সেইটোৱে আছিল। আৰু বাৰ যিটো বেমাৰ হৈ আছে অলপ বেছি ইনক্ৰিজ হৈছে, চ' মনটো অলপ বেয়া। আৰু দিনটো হস্পিটেল গৈ আৰু অলপ ফুৰি মেলি আহোঁতে বহুত বেছি টায়াৰ্ডো হৈছোঁ, ভাগৰো লাগিছে। আৰু এটা বস্তু দেখাম, আজি হোটেলৰ এই ল'ৰাকেইটাই আমাৰ দুটাক মানে বিৰাট মৰম কৰি, সিহঁতে মানে বিৰাট আৰু বায়েক বুলি ভাবি লৈছে। আৰু সিহঁতে আমাৰ কাৰণে ছাৰপ্ৰাইজ আহি পাইছোঁ আৰু আমাক ছাৰপ্ৰাইজ দিছে। সিহঁতে আমাৰ কাৰণে কি বনাই থৈছে আপোনালোকক দেখুৱাম, ৰ'ব চাব। সিহঁতে আমাৰ কাৰণে চকলেট শ্বেক বনাই থৈ দিছে আৰু এতিয়া আমি খাম। ইমান ৰাতি আমি আহি পালোঁ আৰু ইহঁতে আমাৰ কাৰণে ধুনীয়াকৈ বনাই থৈ দিছে আৰু আমি এতিয়া খাম। ৰ'ব কেনেকুৱা বনাইছে, টেষ্টি বনাইছে, সঁচাকৈ ভাল বনাইছে সিহঁতে। তেনেহ'লে আজিলৈ ভিডিঅ'টো ইয়াতে সামৰোঁ। আমি ইয়াতে 1 উইক আছোঁ, তো আপোনালোকক ভিডিঅ' দি থাকিম। আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে যদি ভাল পায় ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।